অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে অঁতৰাই দিয়ক তেওঁ অসভ্যালি কৰিছে অঁতৰাই দিয়ক আপুনি নকৰিব যাওক আপুনি ধেমালি কৰিবলৈ আহিছে চৰকাৰৰ দালালি কৰিবলৈ আহিছে দিয়া স্ক্ৰীণত দিয়া চাওঁ তেওঁ কি কয় আৰু শুনো দিয়া কাৰ দালালি কৰিছে কোনে দালালি কৰিছে আপোনালোকে দালালি কৰিব কথা ক'বলৈ আহিছে মই আলম ডাঙৰীয়া আপোনাৰ কাষলৈ এই যিটো পৰিস্থিতি এই পৰিস্থিতিৰ মাজলৈ মানুহখিনি কোনে ঠেলি দিয়ে আপোনালোকে আজি দীৰ্ঘ সময় তাত জনপ্ৰতিনিধি হিচাপে আপোনালোক আছে এতিয়া সেই মানুহখিনিয়ে তাত বনভূমি দখল কৰিছে চৰকাৰী ভূমি দখল কৰিছে তাত কোনো বাধা দিওঁতা নাছিল যে এদিন আপোনালোক ইয়াৰ পৰা উঠি যাব লাগিব আপোনালোকে লাগিলে আবেদন নিবেদন কৰক আমি আপোনালোকৰ কাৰণে সকাহ লৈ আহোঁ আমি আপোনালোকক ক'ৰবাত সংস্থাপিত কৰাৰ চেষ্টা কৰোঁ এই কথাবোৰ কংগ্ৰেছৰ সেই সময়ৰ কাৰ্যকালত নহ'ল দীৰ্ঘ সময় কংগ্ৰেছ কাৰ্যকালত আছিল আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছতো এই মানুহখিনি যে বিপদৰ সন্মুখীন হ'ব পাৰে সেই কথা উপলব্ধি কৰিব নোৱাৰাটো কংগ্ৰেছৰ এগৰাকী বিধায়ক হিচাপে আপোনালোকৰো দুৰ্বলতা নহয় মই আপোনাৰ কাষলৈ প্ৰাৰম্ভিক মন্তব্যৰ বাবে আহিছোঁ এতিয়া মই আপোনাক কওঁ বাইলেং বৰুৱা ডাঙৰীয়া আপোনাকো এতিয়া এনেকুৱা লাগিছে আপুনি এটা চৰকাৰৰ পাঠ হৈ মোৰ লগত কথা এইবোৰ ভুল নকৰিব আপুনি এইবোৰ ভুল নকৰিব একদম নকৰিব মই আপোনাক ৱাৰ্ণ কৰি দিছোঁ নাই 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 এইবোৰ কথা নক'ব আপোনালোকৰ মুখত আজিকালি নাই 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 আপুনি কিয় ক'লে আপুনি এই টকশ্বট নবহক আপোনালোকে চৰকাৰৰ পক্ষ হৈ আপুনি নিৰপেক্ষ হওক আপনি প্রথমতে নিরপেক্ষতা পাঠ নিদিব আপনারা নিরপেক্ষতা পাঠ নিদিব কিয় বনাঞ্চল বুলি কব কিয় বনাঞ্চল বুলি কিয় নকম না না আপুনি সিয়ৰ বাহৰ কাৰ্পট কৰিবলৈ কাৰ্পট কৰিছে আপোনাৰ গাত লাগিছে আপোনালোকে না 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 আলম ডাঙৰীয়া আপোনালোকে মানুহখিনি গত দিনে কিয় হেতালি খেলি আছে মানুহখিনি লগত প্লিজ নিৰপেক্ষ নহয় নহয় আপুনি নিৰপেক্ষ আপুনি মোক নিৰ্ধাৰণ কৰিব নোৱাৰে মই আপোনাৰ পক্ষ ললো বুলি আপোনাৰ পক্ষ ললে নিৰপেক্ষ বেলেগৰ পক্ষ ললে পক্ষপাত এইটো কথা নহয় কাৰো পক্ষ লোৱা নাই মই এজন নিৰপেক্ষ শুনক আপনি নিৰপেক্ষ হওক আমাক দুখক চৰকাৰক দুখক আপোনাক তো দুখিছো ন সাংবাদিকতা কৰক আপনি নিৰপেক্ষ হওক আৰু কি আপোনাৰ মই কি কৰি আছো মই কি ৰাজনীতি কৰি আছো আপোনালোকৰ দৰে কি মই ৰাজনীতি কৰি আছো এই সাধাৰণ মানুহখিনি সহজ সৰল মানুহখিনি এইখিনিক লৈ ৰাজনীতি কোনে কৰি আছে কোনে কৰি আছে আপনি প্ৰথমতে কি ক'লে বনাঞ্চল বুলি নকয় কি বুলি কম মই জনাঞ্চল বুলি কম আপনি কি বনাঞ্চল কৰে আপনি আরে কাক দম দি আছে আপুনি এক মিনিট মই আপোনাৰ পাৰ্টিৰ আপোনাৰ ওয়াৰ্কাৰ নহয় মাইন্ড ইউৰ ল্যাঙ্গুৱেজ প্লিজ আপোনাক কৈছো মাইন্ড ইউৰ ল্যাঙ্গুৱেজ আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব এখন বনাঞ্চল নহয় কি জনাঞ্চল নেকি কথা ক'বলৈ আহিছে আপুনি কথা ক'বলৈ আহিছে মানুহবোৰৰ লগত হেতালি খেলি থাকিব মানুহে সুইচাইড কৰিছে তাক কথা ক'বলৈ আহিছে আপোনালোকে কথা ক'ব আহিছে মানুহে তাক সুইচাইড কৰে আপোনালোকৰ কাৰণে মানুহে তাক গুলি খাইছে আপোনালোকৰ কাৰণে কথা ক'বলৈ আহিছে আপুনি কথা ক'বলৈ আহিছে মোক আপুনি মোক কথা ক'বলৈ আহিছে আপুনি মোক কি কংগ্ৰেছে পাইছে নে বিজেপি পাইছে আপুনি আপোনালোকৰ নিচিনা সাংবাদিকৰ কাৰণে হৈছে কিয় চৰকাৰক পক্ষ লৈছে আপুনি শুনক আপুনি কি চৰকাৰ প্ৰশ্ন কৰা নাই আমি কি চৰকাৰ প্ৰশ্ন কি কথা ক'বলৈ আহিছে আপুনি কি কথা ক'বলৈ আহিছে আপুনি আপনি কি কথা ক'বলৈ আহিছে আপুনি কি তথ্য আছে কি তথ্য নাই তথ্য দিম তথ্য শুনিব শুনক ৱেইট এণ্ড ৱাচ আপুনি ৰক আৰু শুনক আপুনি মোক প্ৰথমবাৰৰ কাৰণে মই কোনোবা এটা টক শ্ব'ত আজি এনেধৰণে উত্তেজিত হ'বলগীয়া হৈছে আপোনালোকৰ দৰে মানুহৰ আচৰণৰ কাৰণে ৱেইট এণ্ড ৱাচ আপোনাক মই কৈ আছো শুনক কিয় বনাঞ্চল নহয় এখন কি জনাঞ্চল নেকি অন ৰেকৰ্ড জনাঞ্চল আছিল নেকি এখন মানুহখিনিক আপোনালোকে সংস্থাপন কৰিব পৰা নাই জনাঞ্চল দিয়ক পট্টা দেখুৱাওক কিয় 15 বছৰ পট্টা নিদিলে মানুহখিনিক মইতো কোৱা নাই মানুহখিনিক পট্টা দিব নালাগে বুলি মইতো কোৱা নাই ভূমি পট্টা দিব নালাগে বুলি আপুনি তথ্য দেখাও বনাঞ্চল বুলি এই যে শুনক তথ্য লৈ ভয়ছো আপুনি কিয় উত্তেজিত হ'ল কিয় এটা শব্দত উত্তেজিত হ'ল কিয় চ্যালেঞ্জ কৰক আপুনি চ্যালেঞ্জ কৰি থাকিব যাওক হাইকোৰ্টত যাওক আপনি কিয় আরে ৰব এক মিনিট আপুনি কিয় উত্তেজিত হৈছে আপুনি উত্তেজিত হ'ল কিয় মই যে মানুহখিনি কিয় সংস্থাপন নকৰিলে নিৰপেক্ষ হওক
আৰে শুনক আপুনি মোক পক্ষপাতৰ কথা নক'ব নাই আপুনি মোক পক্ষপাতক লৈ কথা নক'ব মোৰ স্থিতিক লৈ কথা নক'ব আপুনি মোৰ স্থিতিক লৈ কথা নক'ব এক নম্বৰ কথা হ'ল আপোনালোকৰ কংগ্ৰেছৰ মানুহবোৰ নহয় শুনক আপুনি মোক ভালকে ক'ব পাৰে নে নোৱাৰে এখন বনাঞ্চল নহয় বুলি নিৰপেক্ষ নহয় কাৰণে আপুনি টকশ্বট নবহ শুনক আপোনালোকে আপুনি নিৰপেক্ষ নহয় কওকচোন কি কৈছে কিয় নিৰপেক্ষ নহয় কিয় নিৰপেক্ষ নোহোৱা দেখিলে আপুনি মই ৰাইজৰ পক্ষত আপোনাৰ পক্ষত নহ'ল বুলি মই নিৰপেক্ষ নহ'লো কি কথা ক'বলৈ আহিছে আপুনি কওক নহয় বুলি কওক নহয় বুলি দাবী কৰক মোক মইতো আপোনাৰ কথা শুনিবলৈ বহি আছো আপোনাৰ কথা শুনিবলৈ মই ইয়াত বহি আছো আপোনাক মই মাতিছো আপুনি মোক কওক যে বাইলুং ডাঙৰীয়া আপুনি ভুল কৈছে বা বাইলুং আপুনি ভুল কৈছে মই বিতৰ্কিত বুলি মই কিয় ক'ম কিয় বিতৰ্কিত বুলি ক'ব লাগে আৰু আপোনালোকে মানুহ বহুৱাব নোৱাৰিব আপোনালোকে এটা মানুহ বহুৱাব নোৱাৰিব আপোনালোকে সংস্থাপিত কৰিব নোৱাৰিব আপনি কোন হয় জাজমেন্ট দিয়া কোনে জাজমেন্ট দিছে আপুনি কোন হয় জাজমেন্ট দিবলৈ জাজ গেট আউট আছে আটক আছে আটক দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে আঁতৰাই দিয়ক তেওঁ অসভ্যালি কৰিছে আঁতৰাই দিয়ক আপুনি নকৰিব যাওক আপুনি ধেমালি কৰিবলৈ আহিছে সরকারের দালালি করব সরকার দালালি করব লাগিছে দিয়া স্ক্রিনত দিয়া দিয়া চাও তেওঁ কি কয় আৰু শুনো দালালি নকৰিব দিয়া কাৰ দালালি কৰিছে কোনে দালালি কৰিছে আপোনালোকে দালালি কৰিব কথা ক'বলৈ আহিছে অসভ্য মানুহ কথা ক'বলৈ আহিছে প্ৰথমবাৰৰ কাৰণে মই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছো এই ধৰণে উত্তেজিত কৰা এগৰাকী বিধায়কৰ বাবে মই ক্ষমা বিচাৰিছো এই ধৰণে উত্তেজিত কৰিছে তেওঁলোকে মানুহ সংস্থাপিত কৰিব নোৱাৰে তেওঁলোকে মানুহ তাত বহুৱাব নোৱাৰে এই মানুহখিনিৰ কথা মই সুধিছো যে কিয় বহুৱাব নোৱাৰিলে কিয় তেওঁলোকে নিজৰ মাটি এডোখৰ নাপায় আজিলৈ ভাৰতীয় নাগৰিক এই মানুহখিনিক আপোনালোকে কিয় বহুৱাব নোৱাৰিলে কতো কিয় সংস্থাপিত কৰিব নোৱাৰিলে 15 বছৰৰ কাৰ্যকালত তাৰ আগৰ সময়খিনিত প্ৰশ্ন আছিল সেইটো তেওঁৰ জগৰ লাগিল যে তেওঁলোকক সুধিলো কিয় বহুৱাব নোৱাৰিলে এতিয়া ৰাজনীতি কৰিবলৈ আহিছে এইবোৰ মানুহক লৈ মানুহ গুলি খাই মৰিছে মানুহে সুইচাইড কৰিছে ভাইৰেল কৰা হৈছে সেইবোৰ দৃশ্য প্ৰশ্ন আপোনাক এতিয়া আপুনি থাকক অন স্ক্ৰীন মই আপোনাক অন স্ক্ৰীনত ৰাখি মই আপোনাক তথ্য দি আছো সৰু পথাৰ কথা কওঁ শুনক এই যে আপোনালোকে 2005 চনত এই যিটো অঞ্চল আজি উৰিয়াম ঘাটৰ কথা ওলাইছে এ বি চি আৰু ডি সেক্টৰ মই আপোনালোকৰ কথা কওঁ শুনক তাত গৈ ঢিং ৰূপহী হাটৰ একাংশ পূৰ্ববংগীয় মূলৰ লোক তেওঁলোকে তাত বাহৰ পাতিলে তেওঁলোকক সেই সময়ত জমিয়তৰ একাংশ লোক যোৱাৰ কাৰণে এই জমিয়তৰ যেতিয়া প্ৰশ্ন কৰা হ'ল চৰকাৰৰ আপোনালোকৰ চৰকাৰৰ ৰুখত পৰিলে তাৰ এগৰাকী মহেশ চন্দ্ৰ শৰ্মা নামৰ এগৰাকী আৰক্ষী বিষয়া কথা ক'বলৈ আহিছে এইবোৰ আপোনালোকে মানুহখিনিক সংস্থাপিত কৰক এই মানুহখিনিক আপোনালোকৰ চৰকাৰৰ দিনতে হওক এতিয়াৰ চৰকাৰৰ দিনতে হওক সংস্থাপন কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক কিয় সংস্থাপন নকৰিলে আপোনালোকে কিয় এতিয়া ঘৰিয়ালৰ চকু পানী টুকে কিয় হাছিলা বিলৰ সেই মানুহখিনি আজিলৈ সংস্থাপন নাপাল তেওঁলোকে বান খহনীয়া পীড়িত হৈ তেওঁলোকে ভিন্ন ঠাইলৈ গৈছে সেই মানুহখিনিক আপোনালোকৰ চৰকাৰৰ দিনত যে একথা হ'লেও মাটি দিওঁ কিয় নকৰিলে এইখিনি কাম ভোট বেংক যে আমি থাকিলেহে তহঁতি ইয়াত সংস্থাপিত হৈ থাকিব পাৰিবি আমি আঁতৰি যোৱাৰ লগে লগে তহঁতৰ কাৰণে কিন্তু বিপদ আহিব উলমাই ৰাখিব মানুহখিনিক পট্টাও নিদিব সংস্থাপিতও নকৰিব আৰু ৰাখিবগৈ জংঘলৰ ফালে বাট দেখুৱাব পথ দেখুৱাব আৰু তাৰ পাছত সাংবাদিকক ক'ব নিৰপেক্ষ হয়নে নহয় আপোনালোকৰ সভাপতিয়ে সাংবাদিকক খেদি পঠিয়াব আপোনালোকক কি এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে নেকি প্ৰদেশ কংগ্ৰেছৰ APCCৰ ফালৰ পৰা যে মানুহক আপোনালোকে এনেধৰণে অপদস্থ কৰিব অন স্ক্ৰীন সুযোগ ল'ব সাংবাদিকক বেয়াকৈ ক'ব এইটো কংগ্ৰেছ নহয় এইটো ৰাজীৱ ভৱন নহয় এইটো বিজেপিৰ মুখ্য কাৰ্যালয় নহয় এইটো ND24ৰ ষ্টুডিঅ' মই আপোনাক ৱাৰ্ণ কৰি দিছোঁ আজি শুনি লওক আৰু ভৱিষ্যতে এনেধৰণে কিন্তু কাৰোবাক কথা কোৱাৰ আগত ননসেন্স বুলি কৈছেতো আপুনি আপোনালোকৰ শালীনতা
আপোনালোকৰ কি কোৱালিটি আছে আজি অসমৰ ৰাইজে দেখিছে